শ্ৰদ্ধেয় ৰাইজ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি অলপমান খোজ কাঢ়িলোঁ আৰু এতিয়া টিউশ্যন পাতি আহিব লগা আছে, সেইখিনি কমপ্লিট কৰোঁ আৰু গোটেই দিনটোৰ মুহূৰ্তখিনি আপোনালোকে চাই থাকক। নতুনকৈ ভিজিট কৰাসকল ছাবস্ক্ৰাইব কৰক আৰু আৰম্ভণিতে প্লিজ লাইকটো দিব নাপাহৰিব। আৰু ৰাতিপুৱা ভাল লাগে, সূৰ্যৰ পোহৰটো ল'ব লাগে কাৰণ হেলনীয়াকৈ থাকে না। এয়া ৰাস্তা, আমাৰ গাঁৱৰ ৰাস্তাটো এয়া, আৰু এখন পথাৰ। তো ৰাইজ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হৈ গ'ল, কেৰাহীত মায়ে ৰুটি পুৰিছে, ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দিছে মায়ে। আমটি বুলি কঁঠালকে খাইছোঁ প্ৰথমতে। আমাৰ ঘৰৰ মাও ভাল পায়, বাবাও ভাল পায় আৰু ময়ো ভাল পাওঁ। মই তিনিজনে ভাল পাওঁ। এটা কাঠল শেষ হৈ যায় আমাৰ তিনিজনে। তো ৰাইজ গুগলৰ অলপমান অসুখ হৈ আছে, সেইকাৰণে মনটো অলপমান বেয়া। তাৰমানে ই যোৱাকালিৰ পৰা একো খোৱা নাছিল। মানে ৰাইজ আমাৰ ছাগলীটোৰ নাম গুগুল, আৰু গুগুলে দুদিন ধৰি হাগা নাই। তাৰমানে ডাক্তৰ অনা হৈছে, বেজি দিয়া হৈছে, তথাপি ভালকৈ এতিয়ালৈকে ভাল পোৱা নাই, সেইকাৰণে অলপ মনটো বেয়া। দেখা ন, মানে যেনেকৈ বহি আছে বহুত দুখ লগা নিচিনাকৈ, মানে ঘৰৰ সদস্য নিচিনা হৈ গৈছে না সৰু ছাগলটো। বিৰাট বেয়া লাগে আৰু বিৰাট। আৰু বেলেগ ফলো খোৱা হ'ব। প্ৰথমতে এই কঁঠালখিনি হৈ লওক আৰু এয়া গুটি হিচাপ কৰা হ'ব, মানে কোনে কিমান খাইছে অৱশেষত। এয়া বাবাৰ, এয়া মোৰ। অঁ আনবা দিছে নেকি? মানে ৰাইজ কিবা এটা কোম্পানীৰ পৰা ভাগৱত বিক্ৰী কৰিবৰ কাৰণে আহিছিল আৰু হনুমানৰো কিতাপ বিক্ৰী কৰিবৰ কাৰণে আহিছিল। মানে ধৰ্মমূলক কিতাপবিলাক এতিয়া বিজনেছতো আহি গৈছে আৰু ৰাইজ। কিমান দূৰলৈকে গৈ পাওঁ নাজানো, তথাপি বলক। চাইকেলখনৰ অলপমান ডিটেইলছ এই ভিডিঅ'টোত দিয়া কথা আছিল, কিন্তু নেদো নেকি এইটো ভিডিঅ'ত। নেক্সট ভিডিঅ'টোত দিম দে ৰাইজ ভালকৈ। গীতেৰে হুৰে ৰে ইয়াৰা বেগে ৰে প্ৰণয়ৰ ছবি আকানা তুমি মোৰ মন জোচনা, সেনেকৈ কিবা গানটো। আৰু ইমান ভাল নহয় গান গোৱাত, তথাপি চেষ্টা কৰিছোঁ ৰাইজ। জয় শিৱ বাবা। তো ৰাইজ স্পীড ব্ৰেকাৰ এডাল আছে। তো ৰাইজ সেইদিনাখন যেনিবা গৈছিলোঁ সেইফাললৈকে, দলং এখনলৈকে। আজি এইফালে আহিছোঁ, কাকো কিন্তু লগ পোৱা নাই এতিয়ালৈকে ছাবস্ক্ৰাইবাৰ্ছ। থাকে এইখিনিত ছাবস্ক্ৰাইবাৰ্ছ কম আছে। আৰু গাঁৱে ভূঞে বৰ্তমান সেই উঠি গৈছে বিল্ডিং ৰাইজ। জানেই ৰাইজ ধনী মানুহৰ সংখ্যা বৃদ্ধি পাইছে বৰ্তমান। বলক, উপভোগ কৰক, এনজয় কৰক। এইটো ৰাস্তাত মোৰ তেনেকৈ অহা নহয়, সেইকাৰণে আজি এইটো ৰাস্তাই বাছি লৈছোঁ। আগবাঢ়ি গৈ থাকোঁ, কিমান কি দেখা পাওঁ দেখাই থাকিম। ইয়াত কিবা খেলি আছে ৰাইজ, দেখাৰো ভালকৈ। কি খেলি আছে? মাৰ্বল নেকি? ঠুকা ঠুকি খেলাই দেখা ভালকৈ। এইটা খালো মই, খালো না খেল যা, এনে খেলা কিবা যা দে। বঢ়িয়া, এই বঢ়িয়া বঢ়িয়া। কি নাম বুলি কয় এটা খেলা? মাৰ্বলৰ কি এটা কি নাম? টপকা। তো ৰাইজ বন্ধু এজনকো লগ পালোঁ, দেখি মাৰি চিনি পোৱা নাছিলোঁ। মানুহজন অলপ বেলেগ ৰূপত আছে না, গাঁৱলীয়া ৰূপত আছে। ভাল লাগে, ময়ো থাকোঁ গাঁৱত এনেকৈ, মোকো চিনি পোৱা নৰে। গাঁৱত কোনোবা গেলি নজৰুল ফ্ৰেণ্ড আছিলোঁ আমি। আজি মই সোমাই আহিছোঁ না, মই নাজানো ভালকৈ যে ইহঁতৰ ঘৰটো এতে ওচৰতে হয়। তো এনেকৈ ক'ৰবাত সোমাই আহিলে লগে পোৱা যায়, ভাল লাগিল লগ পাই। এই মাৰ্বল ৰাইজ মোৰো ঘৰত একদম বটল ধৰি বজাই কৰা আছিল। ঘৰত আছে না নাই আৰু মাৰ্বল? লাজ কৰা কিয়? দে নামকেইটা কৈ দি। তোৰ নামটো? জাহিৰুল ইছলাম। তোৰ নাম? সমীৰ হুছেইন। সমীৰ। আৰু তোৰ? অৰ্জুন ৰায়। আৰু সামিউল হুছেইন। বৰ্তমান মাইক্ৰ' ফাইনেন্সৰ লোন অফিচাৰ, যিটো আপোনালোকে শুনি আছে বৰ্তমান নিউজত, যিটো মানে ভাইৰেল হৈ আছে যে লোন দিয়া মাহবুব, এই ক্ষেত্ৰত কিন্তু তাতে কিছুমান
বহুত ধৰণৰ ছিষ্টেম আছে লোন মাফৰ ক্ষেত্ৰত মানে বেলেগ বেলেগ প্ৰক্ৰিয়াৰে দিয়া বেলেগ প্ৰক্ৰিয়াৰে মাফ কৰি দিয়া হ'ব আৰু যি প্ৰক্ৰিয়া মানে চৰকাৰে সিদ্ধান্ত লৈছে ভাল পদক্ষেপে লৈছে কিছুমান যিসকল মহিলাই একবাৰে লোন লৈ বা জৰুৰী অৱস্থা হৈছে তেওঁৰ আৰ্থিকভাৱে অৱস্থা বেয়া হৈছে তেওঁৰ হাজবেণ্ড বিছনাত পৰি আছে কিন্তু বিছনাত পৰি থকা মানুহজনে কিস্তি দিয়া অসুবিধা হয় কেতিয়াবা পেৰালাইছত পৰি থাকিল ৱাইফে লোনটা লৈছিল কিন্তু তেওঁৰ আৰু কিস্তি দিয়া সম্ভৱ নহয় কিন্তু মাষ্টাৰটো আৰু যিটো লোন দিছে তেওঁক কিস্তিৰ কাৰণে বিচাৰিব বিচাৰাৰ ফলত তেওঁৰ হাৰাশাস্তি হয় কিন্তু যেতিয়া তেওঁ লোন মাফ ল'ব খুজিব তেওঁ যেতিয়া এইবাৰ চৰকাৰে তেওঁৰ কাৰণে এটা খুব স্পেচিয়েল সম্পূৰ্ণৰূপে দিব সম্পূৰ্ণৰূপে সেই বাইদেউটোক 3 নম্বৰ মানে কেটেগৰীত পৰিব 3 নম্বৰ কেটেগৰীত মাফ কৰি দিব কিন্তু মানে ভৱিষ্যতে আৰু লোন নাপায় আৰু সেনেকুৱা আছে আৰু দুটা বেলেগ বেলেগ আছে দুটাটো হ'ল এনেকুৱা ধৰণৰ প্ৰথম কেটেগৰীটোত হ'ল যদি কোনোবা মহিলাই সঠিকভাৱে কিস্তি সময়মতে ঋণ পৰিশোধ কৰিছিল এই ঋণ পৰিশোধ কৰা মহিলাজনী তেওঁ এনেকুৱা ছিষ্টেমত মাফ পাব যে তেওঁক উদঙনি ভাত্তা চৰকাৰে এককালীন সাহায্য দিব তাৰমানে এক উৎসাহ যোগাব যে তেওঁ ব্যৱসায় কৰি আছে ব্যৱসায়ত কিন্তু লকডাউনৰ ক্ষেত্ৰত অলপ জৰুলা হৈছে জৰুলা হোৱাৰ লগে লগে কি হৈছে তেওঁক এটা চৰকাৰে ছাপ'জ 1 লাখ টকা লোন দিছে 1 লাখ টকা লোন ল'লে চৰকাৰে এটা উদঙনি ভাত্তা কিবা 20,000 হওক 25,000 30,000 টকা তেওঁক এটা উৎসাহ আগবঢ়াব দিব উৎসাহ আগবঢ়াই দিলে তেওঁৰ ব্যৱসায় কৰাটো আগবাঢ়ি যাব আৰু তেওঁ ভৱিষ্যতে সময়মতে লোনো পাব লোন পালে তেওঁৰ এটা সুবিধা হৈ গ'ল আৰু সম্পূৰ্ণৰূপে মানে যিবিলাকে বিচাৰে মানে সেইবিলাকে ভৱিষ্যতে আৰু নাপায় আৰু যিয়ে লোন একবাৰ মাফ লয় কাৰণ তেওঁৰ ভৱিষ্যতে তেওঁৰ ব্যৱসায় কৰাৰ ইচ্ছা নাই তেওঁ আগবাঢ়ি যোৱাৰ ইচ্ছা নাই কিছুমানৰ ক্ষেত্ৰত আৰু তেওঁ আৰু ভৱিষ্যতে লোনো নাপায় আৰু এটা কি আছিল কাৰণ যিটোলে দিবা নোৱাৰিলে সেই মানুহটাৰ লোন কেতিয়াও ল'বা যাওঁ ঠিক নহয় আৰু 2 নম্বৰ বাৰে যদি মানে চৰকাৰে সহায় কাৰণ তেতিয়া আৰু দ্বিতীয়বাৰ তেওঁ চৰকাৰৰ পৰা সাহায্য খুজিব তেওঁক আৰু কিয় সাহায্য কৰিব কাৰণ একবাৰ তেওঁক দিছে কাৰণ তেওঁতো এটা অভ্যাসত পৰিণত হ'ব সেইটো হয় 2 নম্বৰ ছিষ্টেমটো হ'ল যদি কোনো মানুহ বিজেপি চৰকাৰ অহাৰ পিছত এইটো মুখ্যমন্ত্ৰীৰ মানে শাসন এইটো আমাৰ কোৱা কথা নহয় বা মুখ্যমন্ত্ৰী যি হিচাপে মানে প্ৰকাশ কৰিছে যে যিসকল মহিলাই বিজেপি চৰকাৰ অহাৰ পিছত 1 মাহ 1.5 মাহ কিস্তি দিয়া নাই কিন্তু NPAত পৰা নাই তেওঁ 90 দিন হোৱা নাই এই টকাখিনি অভাৰ ডিউ মাৰি দিব প্লাছ উদঙনি ভাত্তাও দিব কিন্তু তেওঁৰ যি কিস্তি বাকী থাকব সেই টকাখিনি সময়মতে পৰিশোধ কৰিব লাগিব বাকী যদি এই লোনবিলাক যদি নেদে বা কি হ'ব তেতিয়া গাঁৱৰ মানুহ 10 টকা ফুটত বেছি দিব লাগিব সেইটো হয় 10 টকা ফুটত বেছি দিব যাৰ লগে তেওঁৰ কি অৱস্থা হ'ব কাৰণ সাৰা জিন্দগী সি আৰু সেই মূল দিয়া পৰিশোধ নহ'ব কিন্তু আৰু 10 টকা ফুট মানে আচৰিত কথা তো ৰাইচ ধুনীয়া ফুল এটা নহয় দুপা নহয় 3 জোপা নহয় আল্টিমেট ৰাইচ তো ৰাইচ অলপ কিবা জানিব পাৰিব বুলি মাইক্ৰ' ফাইনেন্স লোনৰ কথা অলপমান সোমাই দিলোঁ ব্লগছটোত বেয়া নাপাব আৰু তো ৰাইচ আল্টিমেট ভিউ একদম ভাল লাগে এনেকৈ ফুৰিব আহি তো অলপমান ভিতৰলৈকে সোমাই গ'লোঁ তো ৰাইচ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে নেক্সট ভিডিঅ'টোত চাইকেলখনৰ ডিটেইলছ দিম আৰু এটা ৰিলছ ভিডিঅ' বনাইছিলোঁ ভালকৈ সেইটোও দেখাম তো চাই থাকিব ৰাইচ তো নতুনকৈ ভিজিট কৰা অকল ছাবস্ক্ৰাইব কৰক আৰু লাইকটো দিব একেবাৰে নাপাহৰিব সামৰিছোঁ ৰাইচ লগ পাম নেক্সট ভিডিঅ'ত